Hello friends, আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নাবিনাজ দা YouTube চেনেলটোলৈ স্বাগতম জনাইছো friends। আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখুৱাম যদিহে আপোনালোকে মাহিলি 10000 পৰা 12000 টকা যদি উপাৰ্জন কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে আমাৰ এই ভিডিওটো সম্পূৰ্ণ কৰি চাব। কাৰণ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ এটা মোটৰ ইন্স্যুৰেন্স সেন্টাৰ বা মোটৰ ইন্স্যুৰেন্স এজেন্ট হৈ আপোনালোকে এই টকা ইনকাম কৰিব পাৰে 10 পৰা 12000 টকা। সো বেছি দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু যি সকলে আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ অকনো নাপাহৰিব। সো আগতে আপোনালোকক এটা কথা জনাম যে এই এপছটো আপোনালোকক গুগল প্লে ষ্টৰৰ পৰা ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰাৰ পিছত ইয়াত সাইন আপ প্ৰসেস আছে, সেই সাইন আপ প্ৰসেস কমপ্লিট কৰিব লাগিব। তাৰ পাছত আপোনালোকক এটা ট্ৰেইনিং দিয়া হ'ব। এই ট্ৰেইনিংটো আপোনালোকক কমপ্লিট কৰিব লাগিব। কমপ্লিট কৰাৰ পিছতহে আপোনালোকে এই এপছৰ ওপৰত কাম কৰিব পাৰিব। কোনো সাধাৰণ জ্ঞানৰ পৰাই আপুনিও এই কামটো কৰিব পাৰে। ভিডিওটোৰ হেকত মই আপোনালোকক দেখুৱাম মোৰ ইনকাম কিমান হয় বা এটা বাইক ইন্স্যুৰেন্স কৰিও আপোনালোকে 200 পৰা 250 টকা আৰু যদি আপোনালোকে কমাৰ্শিয়াল বাহন যিবিলাক কমাৰ্শিয়াল হালধীয়া নাম্বাৰ প্লেটৰ গাড়ী থাকে সেইবিলাক গাড়ী যদি আপোনালোকে ইন্স্যুৰেন্স কৰায় জাস্ট এটা ইন্স্যুৰেন্স কৰালে আপোনালোকে লাভ কৰিব 2000 পৰা 2500 টকা ইয়াৰ কমিশন। আৰু যদি আপোনালোকে 4 চকীয়া প্ৰাইভেট বাহনৰ যদি আপোনালোকে ইন্স্যুৰেন্স কৰায় তেতিয়াহলে আপোনালোকে 1500 পৰা 2000 টকা লৈকে কমিশন লাভ কৰিব পাৰে। কিন্তু কেনেকৈ কৰিব কোনটো এপৰ জৰিয়তে কৰিব দেখুৱাই আছো। পোনপ্ৰথমে আপোনালোকক যাব লাগিব প্লে ষ্টৰত। মিন ফ্ৰ বুলি সাৰ্চ কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱাকৈ দুটা ড্যাশবোৰ্ড আহিব। ইয়াত দেখা পাইছে ট্ৰুলি মিন ফ্ৰ বুলি আহিছে। এই এপছটো আপোনালোকক ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰাৰ পিছত ইয়াক আপোনালোকে ওপেন কৰিব। ওপেন কৰাৰ পিছত ইয়াত আপোনাৰ সাইনাস প্ৰসেসটো কমপ্লিট কৰি ল'ব লাগিব। কমপ্লিট হলেহে আপোনাৰ যেটো কাম সেই কামটো আপোনালোকে কৰিব পাৰিব। এপছটো ইনষ্টল হৈ যোৱাৰ পিছত আপোনালোকক জাস্ট ওপেন অপচনত ক্লিক কৰি দিব। ওপেন বটামত ক্লিক কৰিলে আপোনাৰ এই এপছটো খোল খাই যাব। ইয়াতে ফ্ৰেন্ডছ আপোনালোকে দেখা পাইছে যে খোল খোৱাৰ লগে লগে আন ইনকাম আপ টু 50000 বুলি কোৱা হৈছে। মই আপোনালোকক জাস্ট 12000 পৰা 10000 লৈকে কৈছো, কিন্তু ইয়াত কোৱা হৈছে যে আপোনালোকে কাম কৰিলে 50000 লৈকে মাহিলি উপাৰ্জন কৰিব পাৰে। সো ইয়াতে দেখা পাইছে। তাৰ পাছত আপোনাৰ লেটস স্টাৰ্ট বটামত ক্লিক কৰি দিব। লেটস স্টাৰ্ট বটামত ক্লিক কৰিলে আপোনাৰ কি হ'ব, যদিহে আপোনালোকৰ আগৰ পৰা ৰেজিষ্টাৰ হৈ আছে মোবাইল নম্বৰ সিলেক্ট কৰি আপোনালোকে ইয়াত লগইন হৈ যাব পাৰে। আপোনালোকে যদিহে নতুনকৈ আহিছে তেতিয়াহে মোবাইল নম্বৰ এন্টাৰ কৰিব আৰু কন্টিনিউ অপচনত ক্লিক কৰি দিব। কন্টিনিউ অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব মই দেখুৱাই আছো। যেহেতুকে ফ্ৰেন্ডছ মই আগৰ যেটো সাইন আপ প্ৰক্ৰিয়া এটো কমপ্লিট কৰি দেখুৱা নাই, কাৰণ মোৰ অলৰেডি এটা একাউণ্ট আছে। মই আকৌ এটা একাউণ্ট নখোলো। সো আপোনালোকে ইয়াৰ আগৰ প্ৰসেসখিনি নিজেকে কৰি ল'ব। তাৰ পাছতে আপোনালোকক এনেকুৱাকৈ ড্যাশবোৰ্ড এটা দেখিবলৈ পাব। আপোনালোকে এনেকুৱাকৈ এখন ড্যাশবোৰ্ড দেখিবলৈ পাব য'ত আপোনালোকৰ কেৱাইসি এতিয়াও আপোনাৰ সাইন আপ প্ৰসেস বাকি আছে, য'ত আপোনালোকক কেৱাইসি কৰিব লাগে। কেৱাইসি কাৰণে আপোনালোকক সাইডত এই আপোনাৰ আইকন এটা দেখিব, প্ৰফাইল আইকন, হেয়াত ক্লিক কৰিব। তাৰ পাছত আপোনাৰ নাম যিখিনি গোটেইখিনি দিব। তাৰ পাছত কেৱাইসি ভেৰিফিকেশন বুলি কোৱা হৈছে। কেৱাইসি ভেৰিফিকেশনত আপোনালোকে ক্লিক কৰিব আৰু যেটো কেৱাইসি ভেৰিফিকেশন কৰাৰ কাৰণে আপোনাক ডকুমেন্টস কিছুমান দিব লাগিব। তাৰ কাৰণে পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড আপোনালোকক আপলোড দিব লাগিব আৰু সেলফি এটা মেচ কৰি আৰু এডুকেশন কোৱালিফিকেশন আপুনি মেট্ৰিক পাছ নে হাই সেকেন্ডাৰী পাছ নে গ্ৰেজুৱেচন আপোনালোকে ইয়াত সিলেক্ট কৰি এই বস্তুটো আপোনালোকে কমপ্লিট কৰি ল'ব। কেৱাইসি কমপ্লিট হৈ যোৱাৰ পিছতে আপোনালোকে বেংক ডিটেইলছ দেখা পাইছে। এই বেংক ডিটেইল অপচনত যাব আৰু বেংক ডিটেইলছ বিলাক আপডেট কৰি দিব। যোনটো একাউণ্টত আপোনালোকক ইয়াৰ কমিশন টকাখিনি লাগে তো আপোনালোকে এনেকুৱাকৈ এটো আপডেট কৰি ল'ব। আপডেট হৈ যোৱাৰ পিছত আপোনালোকক দেখিব ইয়াত ট্ৰেইনিং বুলি এটা অপচন আছে। সেই ট্ৰেইনিং অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে ফ্ৰেন্ডছ POSP এলাই সাৰ্টিফিকেশন বুলি কোৱা হৈছে যে এই সাৰ্টিফিকেট মই যেহেতুকে অলৰেডি কমপ্লিট কৰিছো তাৰ কাৰণে ডাউনলোড সাৰ্টিফিকেট বুলি আহিছে। যদিহে আপোনালোক ফাৰ্স্ট টাইম আহে তেতিয়া স্টাৰ্ট কোৰ্স বুলি আহিব। স্টাৰ্ট কোৰ্স মাৰি ভিডিও বিলাক চাব। তাৰ পাছত কিছুমান প্ৰশ্ন আপোনালোকক সোধা হ'ব। এই প্ৰশ্নৰ সঠিক উত্তৰ আপোনালোকে ইয়াৰ পৰা দিব। দিয়াৰ পিছত এই দুইটা সাৰ্টিফিকেশন আপোনালোকক ল'ব লাগিব। এই সাৰ্টিফিকেশন কমপ্লিট হোৱাৰ পিছত আপোনাক এই এপৰ পৰা বা হেতু সাইডৰ পৰা যে এই যেটো কোম্পানীয়ে এই এপছটো বনাইছে তাৰ ফালৰ পৰা এটা কল আহিব যে আপোনালোকে এনেকুৱা এটা একাউণ্ট খুলিব বিচাৰিছে নেকি এনেকে বুলি আপোনালোকক কল কৰা হ'ব চাগে। কল কৰাৰ পিছত আপোনালোকৰ কনফাৰ্মেশন দিব। তাৰ পাছত আপোনাৰ এই সাৰ্টিফিকেশন পোৱাৰ পিছতে আপোনালোকে এই এপছত কাম কৰাৰ বাবে সুবিধা পাব। কাম কৰিবৰ কাৰণে আপোনালোকে হাজিৰ হৈ যাব। কাম কৰিবৰ কাৰণে আপোনালোকে ইয়াত কি কৰিব লাগিব, কাম কৰিবৰ কাৰণে আপোনালোকে ইয়াত কি কৰিব লাগিব, আপোনালোকে স্ক্ৰল ডাউন হ'ব। যদিহে আপোনালোকে বাইক ইন্স্যুৰেন্স কৰে তেতিয়াহলে আপোনালোকে 200 টকা ইয়াৰ কমিশন লাভ কৰিব। আপোনাৰ সাপোজ আপোনাৰ বাইক ইন্স্যুৰেন্স কৰাৰ প্ৰিমিয়াম হৈছে 2000 টকা। 2000 টকাৰ বাইকৰ যদি প্ৰিমিয়াম হয় আপোনাৰ 2000 টকা যদি আপোনাৰ প্ৰিমিয়াম হয় তেতিয়া আপোনাৰ 200 টকা কমিশন তাৰ পৰাই দিব। কোনো এক্সট্ৰা পইচা আপোনাক গ্ৰাহকৰ বা কাস্টমাৰ পৰা ল'ব নালাগে। আপোনালোকে নোলোৱাকৈ সেই কমিশন আপোনালোকে লাভ কৰিব। আৰু যেটো আপোনাৰ 2000 টকা প্ৰিমিয়াম কাস্টমাৰে দিব সেই প্ৰিমিয়াম হিচাপতে আপোনাৰ যেটো
ইঞ্চুৰেঞ্চ কপি ওলাব সেইটো মতে ওলাব সো আপোনাক একো এক্সট্ৰা চাৰ্জ কৰিব নালাগে কাষ্টমাৰক তো এনেকুৱাকৈ আপোনাক গোটেইখিনি কাম কৰিব আৰু আপোনালোকক কি কৰিব লাগিব ইয়াত দেখা পাইছে বাইক কাৰ এণ্ড হেল্থ ইঞ্চুৰেঞ্চ গোটেইখিনি কৰাব পাৰিব আপোনাৰ যদি কাৰ ইঞ্চুৰেঞ্চ বা বাইক ইঞ্চুৰেঞ্চ কৰা বাইক ইঞ্চুৰেঞ্চ মই যিহেতু কৰি দেখাওঁ এটা বাইক ইঞ্চুৰেঞ্চ বাইকত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে নেক্সট যিটো পেজ সেইটো খোল খাই যাব যেহেতুকে মোৰ নেটটো শ্ল' হোৱাৰ কাৰণে ইয়াত খোল খাওঁতে অলপ সময় লাগিছে আপোনালোকে দেখিছে যে ক্ৰিয়েট এ কোৱেট ফৰ দ্য টু হুইলাৰ যেহেতুকে বাইকৰ কাৰণে আমি বনাই আছোঁ ইয়াত বাইক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰিব আৰু আগলৈ গুচি যাব গোটেইখিনি বাইক ডিটেইলছ আহি যাব আপোনালোকক জাষ্ট ইঞ্চুৰেঞ্চ কৰাবৰ কাৰণে আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড আৰু নমিনি ডিটেইলছ আৰু মোবাইল নম্বৰ ইমেইল আইডি দিলেই আপোনালোকৰ ইঞ্চুৰেঞ্চটো কমপ্লিট হৈ যায় চ' ফ্ৰেণ্ডছ এনেকুৱাকৈ মাত্ৰ আপোনালোকে মাজত এটা কাৰোবাৰ বাইক বা গাড়ী বা কমাৰ্চিয়েল বাহন যিকোনো মটৰ ভেহিকেল হ'লেই হ'ল আপোনালোকে যিকোনো বস্তু ইঞ্চুৰেঞ্চ কৰাই জাষ্ট মাজতে এটা সাধাৰণ এটা কাম কৰি আপোনালোকে মাহিলী 10,000 পৰা 12,000 টকা ইনকম কৰিব পাৰে যদিহে আপোনালোকে টাউন এৰিয়াত আছে ধুনীয়াকৈ আপোনালোকে মটৰ ইঞ্চুৰেঞ্চ চেণ্টাৰ বুলি খুলি ল'ব পাৰে মই যেহেতুকে মোৰ বেলেগ এটা কাম আছে মই আছে পাৰ্ট টাইম হিচাপে ইয়াক লৈছোঁ তাৰ কাৰণে মই মোবাইলতে কৰোঁ যাকে পাওঁ তাৰ পৰাই মই সুধোঁ যে আপোনালোকৰ যদি ইঞ্চুৰেঞ্চ কৰাব আছে মোক কণ্টেক্ট কৰিলেই হ'ব আপোনালোকৰ ইঞ্চুৰেঞ্চটো মই কমপ্লিট কৰি দিম চ' এনেকুৱাকৈ আপোনালোকেও কাম কৰিব পাৰে বা এটা দোকান হিচাপে লৈ বা এটা মটৰ ইঞ্চুৰেঞ্চ চেণ্টাৰ এটা খুলি আপোনালোকে এই ইনকম এই কমিশ্যনটো আপোনালোকে লাভ কৰিব পাৰে আৰু আপোনালোকে মাহিলী 10,000 পৰা 12,000 টকা মই মিনিমাম কৈছোঁ 10,000 পৰা 12,000 কিন্তু এই যিটো ট্ৰুলি মিট প্ৰ' এপছে কৈছে যে আপোনালোকে ইয়াত 50,000 লৈকে উপাৰ্জন কৰিব পাৰে মই কিন্তু সেইটো ক'বলৈ নাযাওঁ কিন্তু আপোনালোকে লামচাম কিবা এটা 10,000 বা 12,000 টকা আপোনালোকে ইয়াৰ পৰা ইনকাম কৰিব পাৰে